বন্ধুসকল আজি আমি আপোনালোকৰ সৈতে আলোচনা কৰিম জিঅ'ই নতুনকৈ যি ফ্ৰী অফাৰ লৈ আহিছে সেই অফাৰৰ বিষয়ে যাৰ পৰা আপুনি ডেইলি 1.5 GB 2 GB বা 5 GB ডাটা লাভ কৰিবলৈ সক্ষম হ'ব যাৰ বাবে আপুনি কোনো ধৰণৰ পইচা পে কৰিব নালাগে তেনেহলে আহক ভিডিঅ'টোলৈ আগবাঢ়ো নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে এছাম ৰিচ এণ্ড ট্ৰেভেল বন্ধুসকল জিঅ'ই আমাৰ কিছুমান গ্ৰাহকৰ বাবে লৈ আহিছে এটি অতি আকৰ্ষণীয় অফাৰ যি অফাৰ আপুনি যদি মাই জিঅ' এপ্লিকেশনটো ওপেন কৰে তাত আপুনি ভাউচাৰ মাই ভাউচাৰত এই অফাৰসমূহ দেখিবলৈ সক্ষম হ'ব যাৰ পৰা আপুনি যদি ডেইলি 2 GB নেট ইউজ কৰি হ্যাক কৰিছে বা আপুনি যি ডাটা লাভ কৰে 1.5 GB হওক বা 2 GB হওক সেই ডাটা যদি আপুনি হ্যাক কৰিছে তাৰ পিছত আপুনি যি ইন্টাৰনেট ব্ৰাউজ কৰিব নোৱাৰে তাৰ বাবে আপুনি এই মাই ভাউচাৰত গৈ কিছুমান ফ্ৰী ভাউচাৰ আপোনাক দি থকা হৈছে যাৰ দ্বাৰা আপুনি ডেইলি 2 GB 1.5 GB বা 345 GB এনেকুৱা ডাটা লাভ কৰিবলৈ সক্ষম হ'ব অতি বিনামূল্যে আৰু এই ডাটা আপুনি নিজৰ যিটো এক্টিভ পেক সেই এক্টিভ পেকটি যেতিয়ালৈ চলি আছে বা এই পেকটোৰ যিমান দিন ভ্যালিডিটি আছে হিমান দিনলৈ আপুনি সেই ডাটা ডেইলি লাভ কৰিবলৈ সক্ষম হ'ব যদি আপুনি সেই অফাৰত 2 GB ডাটা বিনামূল্যে লাভ কৰি আছে তেনেহলে আজিৰ দিনত আপুনি যি 2 GB ডাটা পাই আছে সেই পেকটোৰ পৰা আৰু আপুনি ফ্ৰী পোৱা এই 2 GB ডাটা লোক লাগি আপুনি 4 GB ডাটা এক দিনত এক্সেস কৰিবলৈ সক্ষম হ'ব এই জিঅ' ডিজিটেল অফাৰৰ সহায়ত এই আকৰ্ষণীয় অফাৰ আপোনালোকলৈ লৈ আহিবলৈ সক্ষম হৈছে যাতে আপোনালোকে আৰু ভালদৰে এই জিঅ' ইউজ কৰিব পাৰে বা ইয়াৰ সুবিধাসমূহ ব্যৱহাৰ কৰিব পাৰে ভিডিঅ' বা আপোনালোকে অডিঅ' ডাউনলোড সকলোতে অতি ভালভাৱে এই জিঅ' চলাই থাকিব পাৰে এই আছিল জিঅ'ৰ ফালৰ পৰা এটা আপডেট তেনেহলে যদি আপোনালোকক এই অফাৰৰ বিষয়ে কাৰণ সকলোৰ বাবে কিছুমান অফাৰ নতুনকৈ আহি আছে গতিকে আপুনি আজি মাই জিঅ' এপ্লিকেশন ওপেন কৰক তাত গৈ আপোনাৰ মাই ভাউচাৰত চাওক তাতে আপুনি বিভিন্ন ধৰণৰ আপোনাক হয়তো 5 GB ডাটা এদিনৰ বাবে ফ্ৰী দি থকা হৈছে বা আপুনি যদি এটা ৰিচাৰ্জ কৰে তেনেহলে তাত বিভিন্ন আপোনাক কোড দি থোৱা হৈছে যাৰ পৰা নেকি আপুনি এটা ৰিচাৰ্জত 50 টকা ক্যাশবেক লাভ কৰিবলৈ সক্ষম হ'ব এনেকুৱা বহুতো অফাৰ মাই জিঅ' এপ্লিকেশনত আপুনি দেখিবলৈ পাব তেনেহলে আজিই যাওক মাই জিঅ' এপ্লিকেশনলৈ আৰু এই সমগ্ৰ সুবিধাবোৰ লাভ কৰক তেনেহলে বন্ধুসকল এআই আছিল জিঅ'ৰ ফালৰ পৰা লোৱা এটি আপডেট আৰু যদি নতুন আপডেট আহে তেনেহলে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম তেনেহলে কেনেকুৱা লাগিলে ভিডিঅ'টো নিশ্চয় কমেন্টত উল্লেখ কৰক যদি ভাল লাগিছে লাইক কৰক শেয়াৰ কৰক যাতে আপোনালোকৰ বন্ধুসকলেও এই ফ্ৰী ডাটা উপভোগ কৰিব পাৰে আৰু চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰক কাৰণ আমি সদায় আপোনালোকলৈ এনেকুৱা টেকনলজি ৰিলেটেড ভিডিঅ লৈ আহিবলৈ চেষ্টা কৰিম তেনেহলে আজিলৈ ইমানতে এৰিছো ধন্যবাদ জয় আই অসম